ৰিজাল্ট দিলে মই পাছ নকৰিব পাৰোঁ, ফেইল কৰিলেই মই অলগদ্ধনে। চৰকাৰী চাকৰি পালেহে চোকা হয় নেকি? আগতে পৰীক্ষাত কিমান পালোঁ সুধিছিল, এতিয়া দৰমহা কিমান পাওঁ তাৰ খবৰ লাগে। সামাজিক মাধ্যমত ভাইৰেল এখন চিঠি, ঠিক চিঠিও নহয়, কাগজৰ এটা টুকুৰা। বগা কাগজত বাগৰি বাগৰি সকলোৰে মাজত বিয়পি পৰা এক বাৰ্তা। চিঠিখনত লিখিছে, হয়, অহা 7 মাৰ্চত এডিআৰইৰ ৰিজাল্ট দিব। কথাটো মই অৱগত, কিন্তু কি জানে, মই কোৱালিফাইড নহ'বও পাৰোঁ। সেই বুলি আপোনালোকে মোক অলগদ্ধ বুলি ভাবি নল'ব। ৰিজাল্টৰ দিনা ফোন কৰি মেণ্টেলি টৰ্চাৰ নকৰিব প্লিজ। ইয়াৰ পিছতে চিঠিখনত লিখিছে, সমাজৰ কিছুসংখ্যক লোক আছে যিসকলে চৰকাৰী চাকৰি পালেহে তেওঁ পঢ়া শুনাত ভাল বুলি ভাবে। আপোনালোকৰ তেনে মানসিকতাবোৰ সলনি কৰিবচোন। শেষত কাগজখনত লিখা আছে, কেইবছৰমান আগতে মানুহে মোক সুধিছিল পাৰ্চেণ্টেজ কিমান, এতিয়া সোধে দৰমহা কিমান। কেইবছৰমান পিছত আকৌ চাগে সুধিব ল'ৰা ছোৱালী কিমান, চুগাৰ লেভেল কিমান, পেঞ্চন কিমান ইত্যাদি। 7 মাৰ্চ শুকুৰবাৰে এডিআৰ পৰীক্ষাৰ ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে। ইতিমধ্যে ফলাফলৰ সময় ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি 4 মাৰ্চৰ পৰা 27 মাৰ্চলৈ পৰীক্ষাৰ ফলাফল সূচী অনুসৰি ঘোষণা কৰিব কৰ্তৃপক্ষই। বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব। এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4-ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব। পৰীক্ষাৰ ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত ভাইৰেল চিঠিখনে যেন বহুতৰ মনৰ কথা কৈ পেলালে। বহুজনে মুকলিমূৰীয়াকৈ ক'ব নোৱাৰা কথাবোৰ যেন সহজভাৱে বুজাই ক'লে। পৰীক্ষা লক্ষাধিক নিবনুৱাই দিছে, কিন্তু উত্তীৰ্ণ হ'ব খালী পদ অনুসৰিহে। যিসকল অনুত্তীৰ্ণ হ'ল অথবা চাকৰি গোটাব নোৱাৰিলে সেইসকল সঁচাকৈয়ে সমাজৰ আৱৰ্জনা নেকি? উত্তীৰ্ণ হ'ব নোৱাৰাসকলক উৎসাহ দিয়াৰ পৰিৱৰ্তে একাংশই যেন মানসিক হেঁচা দি বন্য উল্লাস কৰে, অদ্ভুত আনন্দ পায়। তেনে লোকৰ বাবেই বহুজনে নিজকে শেষ কৰি পেলোৱাৰ ঘটনাও ঘটে। সময়ৰ লগে লগে আমাৰ মনবোৰ সলনি হ'ব নালাগেনে? আপুনি কি ভাবে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব।